নমস্কাৰ মোৰ যদি ভিডিঅ'টো যদি কোনোবাই অসমৰ পৰা চাই আছে প্লিজ 1 মিনিট সময় উলাই ভিডিঅ'টো চাব। আমাৰ অসমত 3-4 বছৰ আগৰ পৰাই এইটো চলি আছে। সৰু ল'ৰা সৰু ছোৱালী বা ডাঙৰ বয়সস্থ মানুহ আৰু সৰু ছোৱালীৰ লগত ফিজিক্যাল ৰিলেশ্যন কৰা আপোনালোকে চাগে সোশ্যাল মিডিয়াত দেখা পাই থাকে হয়নে, কিন্তু আসলতে সৰু ছোৱালীবিলাকৰ দুখ নাই। এই এওঁলোকৰ টপা মানুহৰ নিচিনা টপা মানুহবিলাক যে আজি যোনটো থাম্বনেইলত মোৰ ফটো চালে যে এনেকুৱা মানুহৰ কাৰণে আমাৰ অসমৰ সৰু সৰু ছোৱালীবিলাকৰ লাইফ বৰবাদ হৈছে, লগতে তেওঁলোকৰ পৰিয়ালৰো মানে এনেকুৱা অৱস্থা হৈ গৈছে যে মানুহৰ ওচৰত মুখ দেখাবৰ কাৰণে লাইক নোহোৱা হৈ গৈছে। আমাৰ অসমত এনেকুৱা বহুত কেছ হৈ আছে আৰু মই ভাবোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই অনুৰোধ জনাব বিচাৰোঁ, এনেকুৱা কেছবিলাকত এনেকুৱা আপুনি মানে ৰুলছ ওলাই দিয়ক যে নেক্সট টাইম এই এনেকুৱা কাম কৰাৰ আগতে 100 বাৰ ভাবিব। আজি যে 2 দিনৰ আগৰ পৰা যোনটো ভিডিঅ' ভাইৰেল হৈছে যে সেই মানুহজনক এনেকুৱা শাস্তি দিয়ক যাতে ভৱিষ্যতত কেতিয়াও আমাৰ অসমত এনেকুৱা কাম কৰাৰ আগতে 1000 বাৰ ভাবিব। যদি অসমৰ পৰা যদি মোক কোনোবা ভিডিঅ'টো চাই আছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ ছোৱালীবিলাকক আপোনালোকৰ লক্ষ্য ৰাখিব, ঠিক আছে? এনেকৈ যাহা তাই এৰি নিদিব। মোৰ এইটোৱে ৰিকুৱেষ্ট আছে আপোনালোকৰ ওচৰত। যদি ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰি দিয়ক যাতে আমাৰ অসমৰ মানুহে চাওক আৰু আমাৰ অসমৰ আমাৰ মা দেউতা ককাই যিমানে আছে মোৰ ভিডিঅ'টো চাই যাতে নিজৰ ফেমিলিক মজবুত কৰি ৰাখিব পাৰে। সেইটোৱেই। জয় জুবিন দা।